मेरी सासू माँ ने मुझको हर दिन काम करने के लिए बोलता मैं या नहीं रह सकते तुम खुश हो ना मैं जा रहा हूँ अपने मामी जी का घर तुम रह लो अपनी मामी के शत। समझ नहीं आता है इसको क्या बोलूं लान का भतीजा या गाठे की गांड कॉन्टेंट কৈছিলো নহয় ধৰাই পৰি আজি জ্বৰ উঠিছে বুলি কম আকৌ হস্পিটেললৈ লৈ গলে দিগদাৰী হ'ব বেজি খুচনখন খাবলৈ নাই পাই মই কি যে বিমূৰত পৰিলো অ মই ৰুমি খুৰীয়ে ঠিকে কৈছিলে ইমান সৰুতে বিয়া নহবি বুলি ঠিকেই কৈছিলে মই আৰু কি ভুল কৰিলো আহিলো এখন কি ঘৰলৈ আহিলো নিজে মাটি ৰুব লাগে হেও মাৰ ঘৰত হলে মই এবিঘাও মাটি ৰুই নেপালো দেই ইয়াতহে বিঘাই মাটি মোক ৰুৱাইছে কিন্তু মিনেশৰ ঘৰ পুতেকলৈকে যোৱাই ভাল আছিলে মিনেশৰ ঘৰ আকৌ 3 মহলীয়া আমাৰ আকৌ এইখন গোটেই ভঙা জুপুৰি কেলে যে আহিছিলো মৰিবলে মই সেই কাৰণে মানুহে সৰুতে বিয়া পাতিব নালাগে। तुम तो मेरे पास खुद ही आया था तुमको किसने बुलाया था पगोल तुम खुद ही शादी के लिए मुझे बोल रहा था अब तो तुझको कम करना पड़ेगा नहीं तो मुको छोड़ दो अब तुम जाओ। আজি যেনতেনে থাকো আৰু এখন ঘৰত কাইলে একদম ৰাতিপুৱা মাত্ৰকে মই মাৰ ঘৰত পামগে এইখন ঘৰত মই থাকিব নোৱাৰো দেই ইমান কাম কৰায়ো पागल औरत तुझे अक्ल है तू क्या बोल रही है चुप चुप हो जा सातवीं फेल चुप গম পাবলৈ হলে মই বিছনাত সোমাই আছো বুলি গোটেইখন আৰু লাজ নাইকিয়া হ'ব সোমাই থাকো মই আজি ইয়াতে ইস ভোকো লাগিছে ওলাইও যাব নোৱাৰা হলো কি কৰো বাৰু মই কোনো এটা নাইও নহয় ইনে আকৌ ঢেৰ মানুহ আহে এতিয়া মানুহ এটাও নাই মানুহো আকৌ গম পাবলৈ হলে গোটেই লাজ কাজাও মোৰ নাইকিয়া হ'ব তাতে সোমাই থকাই ভাল হয়। मेरी बेटा ने किसको शादी किया है या लोग की खुशबी कम नहीं करता है सारा दिन सोता है मैं क्या करूँ इसका। और अभी तो रुको क्लाइमैक्स अभी পানীও এদাই হলচোন সন্ধিয়া হল পিছে ওলাব পাৰি পিছে আকৌ মই যদি এতিয়া ওলাই দিওঁ গোটেইখন হুলস্থুল হৈ যাব নহয় চবেই মুখে সুধিব অথনিবা ক'ত আছিলো নাই ওলাই যায় ভাল বৰকে ভোক লাগিছে দেখোন কম আৰু এই কাৰোবাৰ ঘৰলৈ গৈছিলো বুলি চট বতাই থাকে এতিয়া যে মানুহজন দেখি পাবলৈ নাই আজি মোৰো খাবৰ এটা হোৱা নাই বুঢ়ী কি হ'ল বাৰু আজি পথাৰতে আছে নেকি আকৌ আহোঁগে এপাক बहुत तेज हो रहा है बहुत तेज हो रहा বুঢ়ী দেখোন পথাৰতো নাই আজি হেৰ 4:30 বাজিলে এতিয়ালে বাৰু ৰ'দটো সোমাবলৈ দেখা নাই এইডোখৰ ৰুলে বুলি ভাবিছিলো নুৰুলে তাৰমানে আজি মোলে খালে ৰুম আজি ভালকে আজি মাৰ ঘৰ পাওঁগে মই বুঢ়ী নাথাকোতে যাওঁ ওলাই কৰি লওঁগে ওলাবলে নাই এনেকে तुम जरा हो तो फिर बापा लौट के मत आना मेरे पास जो अपनी मामी के घेर मेरे पास औरो नहीं आना तुम। মেকুৰীয়ে ভাত কাটিবলৈ যাও 4:30 বাজিলে দিন ছুটি হোৱাহেঁতেন এতিয়া ভিতৰত সোমাবলগীয়া হ'লহেঁতেন দিন দীঘল কাৰণেহে এতিয়া মই মাৰ ঘৰৰ পৰা আহোঁগে দুদিনমান থকাকে যাওঁ মই ইয়াত মাটি ৰুই মৰিবলৈ নাই আৰু যে সেই পথাৰত সেইকণ থৈ আহিলে কালৈ থৈ আহিলে মাটি দিব দিয়ে মই হ'লে ৰুবলৈ নাই আকৌ মই দুদিনমান থকাকে ওলাইছো মই কিন্তু বেগেটা নাহোঁ আকৌ কলৈ যা আকৌ এবাৰ কচোন তই শাওণমহীয়া মাকৰ ঘৰলৈ যায় কোনোবাহে কোনজনী বোৱাৰীটোৱে শাওণমহীয়া সেই মাকৰ ঘৰলৈ যোৱা দেখিছ এইবোৰ কি বোৱাৰী এইবোৰ নেজানো তই শাওণমহীয়া মাকৰ ঘৰলৈ যাব নেপায় ঘৰতে কিমান কাম কৰি আছে তই সেইবোৰ নেদেখ নেকি মাকৰ ঘৰলৈ যায় যাচোন তই একদম ভালে ভিতৰ সোমাই আকৌ কৈ দিছো কথা বেয়া কৈ নকওঁ বুঢ়ী বাৰ লগত লাগি নলবি দিনৰ দিনটো বিচাৰি ফুৰিছো বোলো বোৱাৰীজনীনো কেনি গ'ল মাটি এডোখৰ ইফালে ৰুবলৈ আছে জানেই মই মোৰ যেতিয়াই মন যায় মই তেতিয়াই মাৰ ঘৰলৈ যাম আপোনাক সুধি যাব লাগে নেকি আপুনি মোক কৈ বেলেগ এটা সুধি যায় নেকি জীয়েকহঁতৰ ঘৰলৈ গৈ দেখোন বছৰে থাকেগে মই কিবা কওঁ জানো ঘৰখনত মোক অকলে থৈ দিব তেওঁ হ'লে ফুৰি ফুৰিবগে মাৰৰ ঘৰলৈ গ'লে নহয় একদম ভিতৰ সোমাই আৰু কাইলৈ ৰাতিপুৱাই যাবি 5টাত উঠি যাবিগে
অকমান কালি থাকি আহিলে নহয় সেইখন ৰুই থৈ আহিবিগে মই ৰুবগে নোৱাৰো মোৰ কঁকালৰ বিষ ইফালে কঁকালৰ বিষ মই শাহুজনী হৈ কিনি বোৱাৰীজনী কবগে লাগে মাটিকণ ৰুবলৈ তাই কব লাগে কবলে নাই কাইলৈ ৰুলে ৰুবি নহলে ঠেং ভাঙিম তোৰ কাহানি বা কচোন বোলে বোলে বোৱাৰী তুমিও লোৱা নাই সেইবোৰ নাই মই কৰবালৈ গলে এতিয়া চকু পুৰিছে তেওঁ মোৰ হলে এতিয়া আপোনাৰ লগত মুখ চুপতি মাৰি থাকিবলৈ সময় নাই এনেও সন্ধিয়া হৈ আহিছে দিনটো দীঘল কাৰণেহে মাৰ ঘৰলৈ যাওঁ আপুনি আকৌ পিছত ঘৰত সোমাই লৈ মোক বকি নাথাকিব কৈ দিছো কোনোবাই আকৌ কবলৈ হলে গম পাই যাব ফোন কৰি আকৌ মই যাওঁ এজনীৰ লগত কোনে মুখ চুপতি মাৰি থাকে তাই গলে 90টা কুকুৰ ভকে মোৰ পিছত আৰু যায় কেলা চুৰ কৰি পেলাই कैसा होता है इसकी फोटो दिखाना ऐसा होता है लंड কোনে মাতি ৰুব কোনে মাতি ৰুব পিছত ঘূৰি আহি খাবলৈ নিবিচাৰিবি আকৌ খাবলৈ নিবিচাৰিবি এতিয়া যাম আৰু ঘৰলৈ এইবোৰ কোনোবাই কথা কয় যা নাহিবি ঘূৰি মাৰ ঘৰতে থাকিবিগে মই যাওঁ